হেল্ল' এভৰিৱান নমস্কাৰ মই অৰুণিমা ওৰাং সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ বাঁহগাজ ভাজিৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে আমাক এটা বাঁহগাজ, এটা গোটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, আপোনালোকে দুটাতকৈ বেছিও ল'ব পাৰে, আদা নহৰুৰ পেষ্ট, এচামুচ গোটা সৰিয়হ, অলপ কেঁচা বুট, হালধি, আধা চামুচ জিৰা পাউডাৰ, নিমখ নিজৰ সোৱাদ অনুসৰি। আপোনালোকে ইয়াত বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই বাঁহগাজটো পাতল পাতলকৈ কাটি ল'ম। এয়া দেখিছে মই পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া কাটি লোৱা বাঁহগাজখিনি মই বইল কৰিব লাগিব আৰু মই বইল কৰিবলৈ কুকাৰত বাঁহগাজখিনি দি দিছোঁ। এয়া দেখিলে আপোনালোকে। এতিয়া মই ইয়াত পানী দিম। আপোনালোকে দেখিছে মই পানী কিমান দিছোঁ। ইয়াত বেছি পানী নিদিলেও হৈ যায়। এতিয়া মই কুকাৰটো গেছত বহাই দিম আৰু 3টা হুইচেল মৰালৈকে ৰ'ব লাগিব। এয়া মোৰ 3টা হুইচেল হৈ গ'ল। এতিয়া মই বাঁহগাজখিনি চাকি ল'লোঁ। এতিয়া মই গেছত এখন কেৰাহী বহাই দিছোঁ আৰু কেৰাহীখন গৰম হৈ উঠাত মই ইয়াত মিঠাতেল দিছোঁ। এয়া আপোনালোকে দেখিছে। তেলখিনি গৰম হোৱাত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু অলপ ভাজি লৈছোঁ। এতিয়া মই ইয়াত কেঁচা জলকীয়া কেইটা দি দিম। আপোনালোকে জলকীয়া কেইটা ফালি ল'ব। ময়ো এয়া ফালিয়ে লৈছোঁ। এতিয়া ৰঙচুৱা হোৱালৈকে ভাজিব আৰু আদা নহৰুৰ পেষ্টখিনি দি দিব। এয়া মই দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ব। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ খাই চাবচোন। এতিয়া মই কেঁচা বুটখিনি দি দিম। এই বুটখিনি দিয়াৰ লগে লগে গেছটো কমাই দিব। এতিয়া বুটখিনি ভালকৈ ভাজি লৈছোঁ। এতিয়া মই নিমখ দিম। মোৰ অলপ নিমখ কম হোৱা যেন লাগিলে, সেয়ে মই আকৌ এবাৰ নিমখ দিম। আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। এতিয়া মই ইয়াত এচামুচ গোটা সৰিয়হ দিম। এই গোটা সৰিয়হখিনি দিয়াৰ পাছত বেছি ভাজি থাকিব নালাগে, নহ'লে সৰিয়হখিনি পুৰি যাব আৰু খাবলৈ তিতা হ'ব। এতিয়া হালধি আৰু জিৰা পাউডাৰখিনি দি দিছোঁ আৰু লগে লগে বইল কৰি থোৱা বাঁহগাজখিনিও দি দিছোঁ। এতিয়া হেতাৰে গোটেইখিনি বস্তু ভালকৈ মিক্স কৰিব লাগিব। গেছটো কম কৰি ৰাখিব লাগিব। এয়া দেখিছে মই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি অলপ ভাজি লৈছোঁ। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এয়া মই ঢাকি ৰাখিছোঁ। মাজতে এবাৰ আপোনালোকে এনেকৈ চাব পাৰে। মই এয়া এবাৰ চাইছোঁ, এনেকৈ লৰাই দিছোঁ আৰু অলপ সময় থোৱাৰ পাছতে এই ভাজিখিনি হৈ যাব। এতিয়া মই আৰু অকণমান সময়ৰ পিছত আকৌ চাইছিলোঁ আৰু এয়া লৰাইছোঁ আৰু এতিয়া মোৰ ভাজিখিনি হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। এয়া বাঁহগাজৰ ভাজি হৈ গ'ল। আপোনালোকে যদি আগতে এনেকৈ খোৱা নাই তেন্তে খাই চাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনৰ যোগেদি জনাবলৈ নেপাহৰিব। আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।